তো কি খবৰ আপোনালোকৰ মোৰ খবৰ ভাল আপোনালোকৰ খবৰো কমেন্টত জনাব তো আজি আমাৰ কাৰণে এটা স্পেচিয়েল দিন মই এই স্পেচিয়েল দিনটোত আপোনালোকক শুভেচ্ছা জনালো দীপাৱলীৰ আপোনালোকক বহুত বহুত শুভেচ্ছা জনালো তো আপোনালোকে দীপাৱলীৰ কেনেকুৱা আয়োজন কৰিছে মোক কমেন্টত জনাব আপোনালোকৰ ওচৰত এটা বস্তু এটা শ্বেয়াৰ কৰিব বিচাৰিছোঁ মানে দীপাৱলীত বিশালত অফাৰ দি থকা হৈছে নলবাৰী বিশালত মই তাৰ পৰা অলপমান বজাৰ কৰিলে আপোনালোকক বজাৰখিনি দেখুৱাম ভিডিঅ' নবনালো কলেজ ড্ৰেছত থকা বাবে তো আহকচোন বজাৰ কৰা বস্তুটো হ'ল এইটো এটা ডিনাৰ ছেট মাত্ৰ 499 টকা অৰ্থাৎ 500 টকা লৈছে মই আপোনালোকক এতিয়া এইটো খুলি দেখুৱাম মই চালোঁ এতিয়া আপোনালোকক দেখুৱাম আহকচোন পাতিকেইটাতো ভালে লাগিছে কেইটা দিছে চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 এই 12টা দিছে বাতি চামুচ কৰছ যি কয় আপোনালোকে আৰু দুটা দিছে বাউল দুটা ভালে লাগিছে মিডিয়াম সাইজৰ এই দুটা আৰু এই 6খন হ'ল ডিশ সৰু সৰু ডিশ কেইখন কেনে লাগিছে আপোনালোকে মোক কমেন্টত জনাব ডিশ 6খন দিছে 2 3 4 5 6 ডাঙৰ ডিশ এইটো এই গোটেই সেটটো এইকেইখন ডাঙৰ ডিশ এয়া 6খনে আছে 1 2 3 6খন 5খন 6খন এইটো এনে এইখনৰ এনে প্ৰাইস 99 দিৱালীৰ কাৰণে 89ত দিছে ট্ৰেখন কেনে লাগিছে আপোনালোকে কমেন্টত জনাব সকলোৰে ডেইলি লাইফত প্ৰয়োজনীয় আটাইতকৈ নহয় কিন্তু জৰুৰী বস্তু আৰু কিবা ৰান্ধি সময় থৈ দিব পাৰিব বা যিকোনো কামত ব্যৱহাৰ কৰিব পাৰিব এই হটকেছ 300 টকাত এনে 500 টকা প্ৰাইস দিৱালীৰ কাৰণে 300 টকা অফাৰত দিছে তো মই এইখিনি বজাৰ কৰিছো